হেল্ল' গাইজ, তো কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছা। চ' গাইজ, আজি তোমালোকৰ মাজলৈ অসমৰ 6জন জনপ্ৰিয় ইউটিউবাৰৰ বিষয়ে কথা ক'ব গৈ আছোঁ। চ' তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা, গম পাই যাব অসমৰ 6জন জনপ্ৰিয় ইউটিউবাৰ যিসকলে মাহত লাখ লাখ টকা ইনকাম কৰি আছে। প্ৰথমতে কথা ক'ব গৈ আছোঁ অসমৰ আটাইতকৈ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা, যাৰ চেনেলৰ নাম হৈছে ডিম্পুজ ব্লগ। চ' গাইজ, সেইটোত সি খালি ব্লগছ ভিডিঅ' আপলোড কৰি যাৰ বৰ্তমান ছাবস্ক্ৰাইবাৰৰ সংখ্যা হৈছে 2.81 মিলিয়ন। চ' প্ৰায় 3 মিলিয়ন হ'ব। আৰু গাইজ, দ্বিতীয়টো ইউটিউব চেনেল হৈছে বিকাশ চেত্ৰী, যাৰ বৰ্তমান ছাবস্ক্ৰাইবাৰৰ সংখ্যা হৈছে 1.1 মিলিয়ন। চ' গাইজ, তাৰ চেনেলৰ নাম হৈছে আই লাভ ট্ৰেভেল এণ্ড ফুড। সি গাইজ ৰাইড কৰি থাকে আৰু ৰাইড কৰাৰ ভিডিঅ'বোৰ সি আমাক দি থাকে যাতে আমি চাব। চ' গাইজ, অসমৰ তৃতীয়খন ইউটিউব চেনেল হৈছে ৰাব্বানী স্বয়মদাৰ ভাডিছ নামৰ প্ৰডাকশ্যন, যিটো অসমীয়া শ্বৰ্ট ফিল্মৰ কিং বুলি ক'ব পাৰি। বাডিছক মানে অসমৰ শ্বৰ্ট ফিল্মৰ কিং বুলি ক'ব পাৰি, আৰু ছোৱালীসকলৰ ক্ৰাছ বুলি ক'ব পাৰি বাডিছৰ অনাৰজনক ৰাব্বানী দাক। চ' গাইজ, বৰ্তমান বাডিছৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা হৈছে 1.27 মিলিয়ন। চ' গাইজ, অসমৰ 4 নম্বৰ থকা ইউটিউবাৰজন হৈছে মিষ্টাৰ ৰাজা, যিয়ে ৰ'ষ্ট ভিডিঅ' আপলোড কৰি আজি প্ৰায় 7,92,000 ছাবস্ক্ৰাইব অৰ্জন কৰিছে। চ' গাইজ, তাৰ চেনেলত প্ৰায় 8 লাখ ছাবস্ক্ৰাইব হ'ব, আৰু তাৰ চেনেলৰ নামটো হৈছে মিষ্টাৰ ৰাজা ৰ'ষ্টিং। চ' গাইজ, যিসকলে ৰ'ষ্টিং ভিডিঅ' চাই থাকে কিন্তু মিষ্টাৰ ৰাজাৰ ভিডিঅ' চ' গাইজ, যিসকলে ৰ'ষ্ট ভিডিঅ' চোৱা মিষ্টাৰ ৰাজাৰ ভিডিঅ' চাইছে বহুত ভাল লাগে, কিন্তু মোৰ তাতো বহুত ভাল লাগে, মই তাৰ ভিডিঅ' চাওঁ। ত' গাইজ, হিন্দী চেনেলৰ বিষয়ে ক'ব গৈ আছোঁ, যিসকলে অসমত থাকি হিন্দীত ভিডিঅ' বনায়। আজি প্ৰায় 5.48 মিলিয়ন ছাবস্ক্ৰাইব অৰ্জন কৰিছে মুস্তাফিজুৰ ৰহমান। আৰু গাইজ, মুস্তাফিজুৰ ৰহমানৰ এটা দুটা চেনেল নহয়, কেইবাটাও চেনেল আছে যিয়ে মাহত লাখ লাখ টকা ইনকাম কৰি থাকে। চ' গাইজ, আৰু এজন ক্ৰেজি ইউটিউবাৰৰ কথা কৈছোঁ, যিটো ইউটিউবাৰ মোৰ তাত অতি প্ৰিয়, তাৰ ভিডিঅ'বোৰ চাই ভাল লাগে বা হাঁহি উঠে। বি বইচ নামৰ ইউটিউব চেনেলৰ বৰ্তমান ছাবস্ক্ৰাইবাৰৰ সংখ্যা হৈছে 1.89 মিলিয়ন। চ' গাইজ, সি হিন্দীত ব্লগছ ভিডিঅ' বনাই আজি প্ৰায় তাৰ চেনেলত 1.89 মিলিয়ন ছাবস্ক্ৰাইব অৰ্জন কৰিছে। চ' গাইজ, এই সকলৰ ভিতৰত আটাইতকৈ ছাবস্ক্ৰাইবাৰ থকা ইউটিউবাৰজন হৈছে মুস্তাফিজুৰ ৰহমান, যি অসমৰ কিং বুলি ক'ব পাৰি। কিন্তু গাইজ, সি অসমৰ আটাইতকৈ ডাঙৰ ইউটিউব চেনেলটো হৈছে বাইটি মিউজিক কোম্পানী, আৰু দ্বিতীয়টো হৈছে ডিম্পুজ ব্লগ, আৰু তৃতীয়টো ছাবস্ক্ৰাইব থকা ইউটিউব চেনেল হৈছে বি বইচ, আৰু চতুৰ্থখন ছাবস্ক্ৰাইব থকা ইউটিউব চেনেল হৈছে বাৰ্ডিছ, আৰু পঞ্চমটো হৈছে আই লাভ ট্ৰেভেল এণ্ড ফুড, আৰু একদম লাষ্টত 6 নম্বৰটো হৈছে মিষ্টাৰ ৰাজা। চ' গাইজ, সেইসকলৰ ভিতৰত আপোনাৰ কোন অতি জনপ্ৰিয় ইউটিউবাৰ? চ' আপুনি নিশ্চয় কমেণ্ট কৰি জনাব। আৰু মোৰ তাত অতি জনপ্ৰিয় ইউটিউবাৰ হৈছে ডিম্পু বৰুৱা। গাইজ, অসমৰ আটাইতকৈ জনপ্ৰিয় ইউটিউবাৰ হৈছে ডিম্পু বৰুৱা, কাৰণ ডিম্পু বৰুৱাৰ ভিডিঅ' সকলোৱে চাই, সৰুৰ পৰা ডাঙৰ পৰা একদম মানে যিসকলে আছে MLA সকলে তেওঁৰ ভিডিঅ' চায়, কাৰণ সেইকাৰণে ডিম্পু হৈছে অসমৰ আটাইতকৈ জনপ্ৰিয় ইউটিউব চেনেল। আৰু কিন্তু অসমৰ আটাইতকৈ ডাঙৰ ইউটিউব চেনেল হৈছে বাইটি মিউজিক কোম্পানী। চ' গাইজ, এই সকলৰ ভিতৰত আপোনাৰ অতি প্ৰিয় ইউটিউবাৰ কোন? নিশ্চয় কমেণ্ট কৰি জনাব, আৰু যাৰ কমেণ্ট বেছি আহিব পিছত তাৰ মানে জীৱন কাহিনী লৈ মই ভিডিঅ'টো বনাম। চ' আজি ভিডিঅ'টো ইমানে আছিল। চ' লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।